পঢ়িছিলে বাণিজ্য কৰিম বুলি বেপাৰ ৰেপ কৰি গোহাঁই পুতেক আজিকালি ৰেপাৰ পঢ়িছিলে বাণিজ্য হ'ম বুলি বেংকাৰ ৰেপ কৰি গোহাঁই পুতেক হৈ গ'ল ৰেপাৰ হেই গাইজ কি খবৰ আশা কৰোঁ চবৰে ভাল মই আছোঁ এতিয়া সমাজান আপোনালোকে চবেই ফেচবুক হওক বা ইউটিউব হওক গোহাঁই পুতেক ৰেপাৰ নাম শুনিছে আৰু ভিডিঅ' চাইছে তেওঁলোক ক'ত কেনেকৈ ব্যস্ত হৈ আছে তাৰ বিষয়ে অলপ জানিম আমি এয়া আমাৰ মাজত গোহাঁই পুতেক ৰেপাৰ তোমাৰ সম্পূৰ্ণ নামটো মোৰ সম্পূৰ্ণ নামটো ডিম্পল গোহাঁই তুমি পঢ়ি আছা পঢ়ি আছোঁ বৰ্তমান বিকম ফাইনেল দিছোঁ বিকম ফাইনেল তুমি এতিয়া তোমাৰ শুনিছোঁ গোহাঁই পুতেক ৰেপাৰ পূৰা ভিডিঅ' ভাইৰেল হৈছে তুমি এনেকৈ ৰেপ এইবাৰ প্ৰথম কৰিছানে আগৰ পৰা কৰি আছা আৰু ৰেপ কৰি আছোঁ মই 2020 চনৰ পৰা মানে ওতঃপ্ৰোত জড়িত বুলি ক'ব লাগিব মাজত অলপ পাৰিছিলোঁ কিন্তু লিখা মেলা বা জড়িত মানে শুনা 17 চন মানৰ পৰা আছিলে 17 চন তাৰপিছত তাতকৈ সৰুৰ পৰা আছিলে যেতিয়া হানি সিঙৰ দিন আছিলে সেই সৰুকালৰ পৰা ক্লাছ 4-5 মানৰ পৰা তেতিয়া ৰেপৰ অলপ মানে ভাল লাগিছিল তাৰপিছতহে লাহে ধীৰে ভৰি দিছোঁ আৰু ইয়াত হয় ৰেপ তুমি হেৰিবিলাক নিজে লিখা নে নাই কোনোবাই লিখি দিয়ে তুমি খালি গোৱাহে মই নিজে লেখা মেলাটো নিজে আপোনালোকে শুনিছেই এতিয়া আমাৰ ডিম্পুলৰ মুখেৰে শুনিম এটা ৰেপ মানে মই কৰিছিলোঁ গোহাঁই পুতেক ৰেপাৰ যিটো তোমালোকে চাইছোঁ ভাইৰেল হৈছে সেইটো আচলতে এই কমাৰ্চ পঢ়িছিলোঁ কি কাৰণে বাণিজ্য কি কাৰণে পঢ়িছিলোঁ বা পঢ়ি কি হ'লোঁ সেইটো অলপ লিখিছিলোঁ তাত পঢ়িছিলে বাণিজ্য কৰিম বুলি বেপাৰ ৰেপ কৰি গোহাঁই পুতেক আজিকালি ৰেপাৰ পঢ়িছিলে বাণিজ্য হ'ম বুলি বেংকাৰ ৰেপ কৰি গোহাঁই পুতেক হৈ গ'ল ৰেপাৰ পঢ়িছে শুনিছে ল'ৰা হ'ব নেকি বেকাৰ ৰেপ কৰি অভাজন হ'ব ডাঙৰ ৰেপাৰ পঢ়িছিলে বাণিজ্য কৰিম বুলি বেপাৰ ৰেপ কৰি গোহাঁই পুতেক আজিকালি ৰেপাৰ সেই তেনেকুৱা টাইপ আছিলে আৰু ৰেপ বাৰু গাই থাকা কিন্তু ৰেপ মানে কি এনেই আমাৰ দৰ্শকে ধৰি লোৱা ৰেপ মানে কি বুজি নাপায় ৰেপ যদি কওঁ ৰেপৰ অৰ্থটো হ'ল ৰিডম এণ্ড পয়েট্ৰি তাল আৰু কবিতা যিটো এটা কবিতা মানে তালত গৈ থকা কিন্তু ৰেপ বস্তুটো প্ৰথম ষ্টাৰ্ট হৈছিলে যিটো বিপ্লৱী হত্যা হিচাপে মানে বিদ্ৰোহ মানে বিপ্লৱ কৰিবলৈহে ৰেপটো ষ্টাৰ্টিং হৈছিলে কিন্তু সময়ৰ সোঁতত আগবাঢ়ি আহি মানে জেনেৰেশ্যন বাই জেনেৰেশ্যন এইটো নিজস্বতা আহিলে কিছুমানে নিজৰ কথা শুনায় কিছুমানে প্ৰেমৰ শুনায় কিন্তু মূলতঃ ৰেপটো মই যিমান দূৰ জানো মই যিমান দূৰ মানে ৰেপটোৰ বিষয়ে গম পাইছোঁ সেই বিপ্লৱ বস্তুটো বিপ্লৱী হত্যাতহে ষ্টাৰ্ট হৈছিলে মানে ৰেপ হয় তোমাৰ ৰেপ যে তুমি কৰিছা ৰেপ কৰাৰ কিবা উদ্দেশ্য আছেনে তোমাৰ উদ্দেশ্য আছে মানে প্ৰথম কথাটো হ'ল মই বিচাৰোঁ মানে ৰেপ কৰিব বস্তুটো কাৰণ ময়ো সেই বিপ্লৱটো সমাজত দেখি থকা যি ঘটনা ধৰি লওক অনিয়ম চলি আছে কিছুমান অসামাজিক কিছুমান কাৰ্যকলাপ হৈ আছে তাৰ বিপৰীতে মাত মাতিব মই ৰেপটো ষ্টাৰ্ট কৰিছিলোঁ কিন্তু বস্তুটো এনেকুৱা হয় মানে আজিকালি মানুহক ভাইব লাগে মানে ভাইবটোৱে বিচাৰে মানে বেছি ইমান গুৰুত্ব নিদিয়ে মানে বেছি সামাজিক কথাবোৰ কৈ থাকিলেও বেয়া পায় কিছুমানে কিন্তু তাৰ মাজতে সেই সামাজিকটো চলিয়ে থাকে ধৰি লওক সেই বিপ্লৱটো চলিয়ে থাকে শব্দৰে যিটো বিপ্লৱ তাৰপিছত তাৰ মাজত এতিয়া সেই নিজৰ সেই ভাইবকণো দিব চাওঁ মানে কিন্তু তুমি এতিয়া ৰেপ কৰি আছা ৰেপ কৰি তুমি আমাৰ দৰ্শকক বা ৰাইজক কি জনাব বিচাৰোঁ মানে কি সেই সমাজত যি চলি আছে বা কি ঘটি আছে সেই দুৰ্নীতিবোৰ মানে সেই বিপ্লৱটো প্ৰথম মানে এক নম্বৰত তুমি যে এতিয়া ৰেপ কৰি আছা তোমাৰ ঘৰত মানুহে মানে ছাপোৰ্ট কৰেনে তোমাক ছাপোৰ্ট বুলি ক'বলৈ গ'লে প্ৰথম নাছিলে তেনেকৈ কিন্তু মই পঢ়িব পঠাইছোঁ মানে বাকী এইবোৰ কথা নাই কিন্তু লাহে লাহে শুনিলে বা কি কৰি আছোঁ চালে অলপ ভাল পালে আৰু দুই এটা মানুহৰ মুখৰ পৰা শুনিলে হয়তো ভাল লাগিছে মানে এতিয়া তোমাক ছাপোৰ্ট কৰে এতিয়া ছাপোৰ্টটো আছে তথাপি খুব মানে যিমানটো পাব লাগে পাইছোঁ তথাপি আমাৰ পেৰেণ্টছো এনেকুৱা নপঢ়িলে মানে চাকৰি এটা ল ভালকৈ পঢ় সেইটোৱে আৰু যে কৰি থাকিবি মানে বস্তুটো তথাপি মানে চাকৰি বস্তুটো বৰ্তমান এতিয়া আমাৰ অসমতো ৰেপৰ জনপ্ৰিয়তা কিমান এনে কি বুলি ভাবা তুমি জনপ্ৰিয়তাটো লাহে লাহে হৈছে নৱপ্ৰজন্ম আঁকোৱালি লৈছে বহুত ৰেপটো মানে যথেষ্টখিনি আগবাঢ়িছে ৰেপটো যিমান দূৰ মানে প্ৰথম ষ্টাৰ্টিঙত যোন আছিলে আমাৰ ধৰি লওক মই যদি নাম লওঁ তেনেকৈ বাস্তৱ নাথ এটা আছিলে বাস্তৱ দাহেত মিনিমি আছিলে নেটৰিয়াছ চেম মই যাক জানো মানে তাৰপিছত আইলাণ্ড ৱাৰিয়াৰহেঁত আছিলে যিমান দূৰ তেওঁলোকে আগবঢ়ালে মানে যথেষ্টখিনি আগবাঢ়িছে এতিয়াতো প্ৰজন্ম আহি আছে এতিয়া ধৰি লওক নতুন প্ৰজন্ম যদি ভাল বুলি কওঁ কুলদীপ তেনেকৈ ৰাজবীৰ বুলি আছে ৰাজবীৰৰ সিহঁতি চিনটো উঠাইছে ধুনীয়া মানে হিপ হপৰ সেই ৰিভলিউশ্যনটো আনিছে মানে
আৰু নৱপ্ৰজন্মই আঁকোৱালি লৈছে ধুনীয়াকৈ ৰেপটো। এতিয়া তুমি ৰেপ কৰি আছা, নিজে কৰি আছা, ইউটিউবত হওক বা ফেচবুকত তুমি নিজে গাইছা, নিজে দিছা। ফিউচাৰত তুমি এনেই ৰেপ কাৰোবাৰ লগত কৰিবলৈ এনেই ৰেপ মানে ভাল চেলিব্ৰিটি হওক বা ভাল ৰেপ কৰা ছিংগাৰে হওক, তুমি কাৰ লগত কৰিবলৈ এনেই ইচ্ছা আছে? মানে বিশেষ মই এতিয়া যদি কওঁ অসমৰে যথেষ্টকেইজন বৰ্তমান জনপ্ৰিয় ৰেপাৰ আছে, তেওঁলোকৰ লগত কৰিব বিচাৰোঁ মানে। বিশেষ মোৰ আইলান ৱাৰিয়াৰ মানবাৰা মাজুলী, তেখেতৰ লগত কৰিবতো খুব মন। তাৰপিছত কুলদীপ আছে, তেনেকৈ আৰু নটছফাৰ আছে। নটছফাৰ ধুনীয়া, সিও ইণ্ডাষ্ট্ৰিটোত মানে ৰেপ ইণ্ডাষ্ট্ৰি বুলি কয়, ৰেপ মানে ৰেপৰ ক্ষেত্ৰত অসমৰ মানে যথেষ্টখিনি আগবঢ়াই আছে সি। তেখেতৰ লগত মানে কৰিব মন মানে। আশা কৰোঁ ভগৱানে কৰক যেন তুমিও তেনেকৈ আগবাঢ়ি যোৱা আৰু তেনেকৈ ডাঙৰ ডাঙৰ ৰেপাৰৰ লগত তুমি ৰেপ কৰিব পৰা। নিশ্চয় নিশ্চয়। যেতিয়া যি ৰেপ ছং কৰি আছা, তো পোনপ্ৰথমে যেতিয়া তুমি ৰেপ ছংটো কৰিছিলা, আৰম্ভ কৰিছিলা, তেতিয়া তোমাৰ কেনেকুৱা ধৰণৰ মানে অসুবিধাৰ সন্মুখীন হৈছিলা বা কেনেকুৱা ধৰণৰ অসুবিধা তোমাৰ আগত আহি পৰিছিলে? সন্মুখীন মানে এতিয়া অসুবিধাটো ধেৰ আহিছিলে, এতিয়াও বাৰু অসুবিধাৰ সন্মুখীন হৈয়ে আছোঁ। যিমান যি হ'লেও প্ৰথম যেতিয়া কৰিছিলোঁ মোৰ কোনো চিনাকি নাছিলে, হওক বিট প্ৰডিউচাৰ হওক বা কোনোবা ষ্টুডিঅ' তেনেকৈ ইমান চিনাকি নাছিলে। মই যিহে ইউটিউবত বিট পাইছিলোঁ, ইউটিউবৰ বিটতে সেই দুই এটা বনাই লগৰকেইটা হোৱাটছআপ কণ্টেক্টত অকল পঠিয়াওঁ মানে 15-20টামান কণ্টেক্ট আছিলে লগৰ। তাত নাম ল'ব লাগিব মোৰ মানস কলিতা আৰু দীপক দত্ত, সেই দুটা মেইন মানুহ মানে। সেই তেতিয়া ফাৰ্ষ্টত আৰু আছিলে দাদা এজন আছিলে ৰাজেশ বুলি, আৰু মিণ্টু বুঢ়াগোহাঁই, সি ডাঙৰ হয় কিন্তু লগৰ। এই 4জন মানুহে মানে মোক অলপ উৎসাহটো দিয়া মানে প্ৰথম। তাৰপিছত এতিয়া লগৰ যথেষ্টখিনি দেখিছাই আছে লগত। এতিয়া এদিকেইজন আছে, ৰিকি আছে, নৱ আছে, মনোজ আছে। সিহঁতি মানে সেই তেনেকৈ আৰু লগৰখিনি উৎসাহটো আৰু তেনেকৈ। তাৰপিছত লাহে লাহে সেই চিনাকি হৈ মেলি ষ্টুডিঅ' চিনাকি হ'ল। শৰৎ চেতিয়া যোন সি ষ্টুডিঅ'ত মানে থাকে, এনেকুৱা তাৰ লগত চিনাকি হ'লোঁ। লগৰ আছিলে মানৱজ্যোতি চমুৱা, সিহঁতি মানে তেনেকৈ কৰি মেলি চিনাকি হৈ মেলি আগবাঢ়ি গৈ আছোঁ আৰু এতিয়া যিমান দূৰ পাৰোঁ। এতিয়া যি বৰ্তমান অসমত যিটো পৰিস্থিতি হৈ আছে, তো সেই পৰিস্থিতি চাই তুমি এতিয়া কেনেকুৱা ধৰণৰ ৰেপ ছং তোমাৰ মনত আহে, তুমি বা কেনেকুৱা ধৰণৰ ৰেপ ছং তুমি কৰিব বিচাৰা, তো তাৰ বিষয়ে যদি অকণমান তুমি কৈ দিয়া। যদি তেনেকৈ কওঁ, প্ৰথম যদি অসমৰ পৰিস্থিতিটো বা কিবা চাই, সেই পৰিস্থিতিটো চালেতো প্ৰথম বিপ্লৱীটোৱে আহে, বিপ্লৱটোৱে মনত আহে মানে। ৰেপত কলমে সেই শব্দৰে যিটো বিপ্লৱ আহে, সেই বিপ্লৱী সত্তাটোৱে প্ৰথম আহে। তাৰপিছতো যিমান যি হ'লেও মানে শব্দ আৰু কলমেৰে আৰু শব্দ কলমেৰে যিটো শব্দ আহে তাৰ সেই বিপ্লৱটো। তাৰপিছত যিমান যি হ'লেও আজিকালি প্ৰজন্মক ভাইব লাগে মানে, প্ৰজন্মক ভাইব লাগে, সেই ভাইবটো দিবহে বেছি এতিয়া চেষ্টা কৰি আছোঁ মানে। বাকী আজিকালি ইমান লিৰিক্সত ধ্যানেই নিদিয়ে কোনো, ধৰি লওক অকণমান ভাইব লাগে, জপিব পাৰিলোঁ আৰু সেইটোৱে। তো আমি জানিলোঁ ৰেপ ছং তাৰ সৃষ্টি ক'ৰ পৰা হয়। তো তুমি যিটো প্ৰথম ফাৰ্ষ্ট ৰেপ ছং মানে কৰিছিলা, তো সেই ৰেপ ছংটোৰ সৃষ্টিটো কেনেকৈ হ'ল তাৰ বিষয়ে যে অকণমান কৈ দিয়া। সৃষ্টিটো মানে মই সেই শুনিয়ে প্ৰথম লিখিব চেষ্টা কৰিছিলোঁ। কি বস্তু প্ৰথম যেতিয়া ৰেপটো, সেইটো ক্লাছ 8-9 মানৰ কথাই চাগে। তেতিয়াতো শুনিয়ে থাকোঁ ৰেপ। হানি সিংটো তেতিয়া মানে পূৰা ফেমাছ আৰু হানি সিঙৰ তেতিয়া দিনত সেই 9XM আৰু MTV আছিলে চাগে, যি চলে মানে তাতে শুনি সেই গানটো লগাই যেতিয়া স্কুল আহোঁ, সেই ভাবটো আহি থাকোঁতে ভাবোঁ মানে লিখিব পাৰিম নেকি মই অসমীয়াত। তেনেকৈ মই হিন্দীত হওক ইংৰাজীত হওক ইমান নোৱাৰোঁ মানে, কিন্তু অসমীয়াত তেতিয়া লিখিছিলোঁ। তেতিয়া মানে ভাবিছিলোঁ এনেই লেখোঁ আহে পেলাই দিওঁ আৰু। পিছত লিখিছিলোঁ যদি একেবাৰে প্ৰথম মই যোনটো কৰিছিলোঁ, এটা কৰিছিলোঁ, নামটো নকওঁ, কিন্তু সেইটো মই ৰিলিজ কৰিব নোৱাৰিলোঁ। সেইটো ভৱিষ্যতলৈ হয়তো কেতিয়াবা হ'ব। কিন্তু যাত্ৰা বুলি এটা কৰিছিলোঁ, যিটো প্ৰথম মই ছ'চিয়েলি মানে আপলোড কৰিছোঁ, ছ'চিয়েল প্লেটফৰ্মত আপলোড কৰিছোঁ ইউটিউবত। তেতিয়া সেইটো যাত্ৰা বুলি কৰিছিলোঁ এটা, সিমানেই। কৰিলা তুমি ৰেপটো তুমি ক'ৰবাত শিকিছিলা নে তোমাক কোনোবাই ট্ৰেইনিং দিছিলে বা তুমি এনেকৈ ভিডিঅ' চাই শিকিলা? নাই, সেই চাই প্ৰথম মই বৰ্তমানলৈকে শিকা নাই, এতিয়া নিজে শিকি গৈ আছোঁ। শূন্যৰ পৰা আৰম্ভ মানে বস্তুটো শিকিছোঁ, যিমান পাৰোঁ চাই মেলিয়ে শিকিছোঁ, দেখি আৰু সেই তেনেকৈ মানে মই বিশেষ এতিয়া যদি চাওঁ, মই শুনো, হিন্দীও শুনো, নেশ্যনেল ৱাইজৰ ধৰি লওক শুনিলেও মানে ডিনো জেমছ আছে। মই এনেকুৱা মানে ষ্টৰি টেলিং টাইপ ৰেপবোৰ অলপ ভাল পাওঁ মানে। বাকী ডিভাইন হওক, MBA হওক, MC Stan হওক, মই চবৰে শুনো, মই সকলোৰে শুনো। অসমত যদি কওঁ, অসমত মই মানে গুৰু মানুহ, যাক মই অসমীয়া হিপ হপ মোৰ গুৰু মানুহ মানে, তেওঁ হৈছে আইলান ৱাৰিয়াৰ। তেখেতক চাই মানে ইনস্পায়াৰ্ড বহুত মানে মই, অলপ ৰিলেটেবল হয় তেওঁৰ ৰেপখিনিৰ লগত মোক অলপ কিবা এটা মানে চিমিলাৰ এটা মই নিজে পাওঁ মানে। বেলেগে কি পায় নাপায় নাজানো, মই অলপ চিমিলাৰ এটা পাওঁ মানে প্ৰথম ৰেপখিনিত। তেনেকৈ এতিয়া বহুত আছে, এতিয়াতো অসমীয়া ৰেপতটো বহুত ধুনীয়া জনপ্ৰিয়তা বহুত আছে বেলেগৰ। সেই তেওঁলোককো চাই শিকি যাওঁ আৰু প্ৰত্যেকৰ পৰা মানে। এতিয়া বিগিনাৰ এটা বাৰু কোনোবা এজনে নতুন ৰেপ এটা আজি ৰিলিজ কৰিলে, মই যদি ইউটিউবত পাওঁ, মই চাওঁ, তেওঁলোকৰ পৰাও কিবা এটা শিকিব পাৰি মানে। সেই চবৰ পৰাই শিকি আছোঁ মানে বিশেষকৈ ইভাগে ট্ৰেইনিং নাই। আৰু মোৰ এতিয়া যদি
মই কৈছোঁ মোৰ এতিয়া যদি মোৰ বেকবোন যোন মানে মোৰ ৰাজাডাল হৈ আছে হিপ হপৰ কিং চাইন শিৱসাগৰ গৌৰীসাগৰৰ কিং চাইন এইভাগে বিভূতিভূষণ কলিতা তেখেতে মানে বিশেষ তেখেতে মোক এতিয়া হিপ হপটোত জীয়াই ৰখাগতে হৈছে মানে বিট প্ৰডিউচিঙৰ পৰা আদি কৰি মোক শিকোৱাৰ পৰা কেনেকৈ কৰিলে কি হ'ব তেওঁৱে মানে শিকাই থাকে আৰু সেই আইলেণ্ড ৱাৰিয়াৰ মান্দায়ো মোক শিকাই থাকে যে আমাৰ ৱৰ্ড প্লেচমেণ্টটো কি যথেষ্ট বাকী মানে শিকিব তেওঁ মই সেই 1% মান হৈছে কি নাই হোৱা 100% বহুত বাকী আছে মানে আমিও শুনিছোঁ তুমি বহুতখিনি এতিয়া বহুত ভাল কৰা আৰু মানে ভৱিষ্যতে আৰু ইয়াতকৈও ভাল কৰা সেইটো আমি কামনা কৰিছোঁ আৰু ইয়াৰ মাজতে মই এটা কথা সুধিব বিচাৰিছোঁ যে এতিয়া অসমৰ এইটো যিটো মানে নতুন প্ৰজন্ম সেই প্ৰজন্মটো তুমি এই ৰেপ ছঙৰ যোগেদি মানে কি ক'ব বিচাৰিবা বা তেওঁক কি এটা মানে আদৰ্শ দিব বিচাৰিবা মানে ৰেপটো মানে ৰেপটো কি আৰু মই কৈছোঁ মই প্ৰথমতে সেই বিপ্লৱী হত্যাৰ কাৰণেই বস্তুটো অলপ মানে আকৰ্ষণটো হৈছিল ন সেই বস্তুটো লিখোঁ মানে যি হওক নহওক মানে সিহঁতে যি হয় চবৰে ভাইবটো বেলেগ বেলেগ হয় কাৰণ কিছুমানে ধৰি লওক অলপ কি ক'ম এতিয়া মই মানে কথাটো বুজাব গ'লে কি চবৰে ভিউ পইণ্টটো বেলেগ বেলেগ হয় মানে হয়তো কোনোবাই মোৰ ৰেপটো বেয়াও পাব পাৰে কিছুমানে সেই বিটটো ভাল পাব কিছুমানে লিৰিক্সটো ভাল পাব কিছুমানে বিটটোৰ লগতে নাচিব মানে এই লিৰিক্সত গুৰুত্ব নিদিয়ে মানে কি লিখিছোঁ কি নাই দিয়া চবৰে ভিউ পইণ্টটো বেলেগ মানে সেইটো কৈ দিব এতিয়া বেয়া কাৰ কি হ'ব এতিয়া মই কাৰো মনৰ কথা নাজানিম কিন্তু চবকে মানে এটা কিবা এটা বাৰ্তা যায় মানে প্ৰত্যেকটো ৰেপত প্ৰজন্মক যুৱ প্ৰজন্মখিনি হওক আমাৰ প্ৰজন্মতে যোনখিনি উঠি আহিছে আমাৰ লগত বা আমি যি উঠি গৈছোঁ প্ৰজন্মখিনি কি কৰিছে ধৰি লওক এই ভুৰুং বাইক পকাই কাণে মাৰে তাল 2 দিনৰ পিছত মুখৰ বকলি খাই ছাল তেনেকুৱা টাইপ মানে লগৰ আছে দামী বাইক নুঘূৰে সি পেডেল মাৰি কিনি দিব লাগে তাক বিক্ৰী কৰি মাটি বাৰী বাপেক মাকৰ আলু খোৱা অলপমান দলোৱা খাই বৈ শুৱে মাথো কুকুৰ যেন ভতুৱা বাঢ়ি যাব পেট আৰু হ'ব এদিন পেটুৱা কম বয়সতে বাইক দি জমৰ হাতত গটোৱা তেনেকুৱা টাইপ মানে প্ৰজন্মই যি কৰিছে মানে এতিয়া ধৰি লওক মোৰ প্ৰজন্ম মই যেনেকৈ যুৱ শৃংখলাটো এতিয়া আগবাঢ়িছে ন মানে যুৱ শৃংখলাটো চবেই ভয় দিয়ে এটা সময়ত ময়ো দিছিলোঁ হয়তো আপুনিও দিছিলে কোনোবাখিনিত ক'ৰবাত সেই বস্তুটো তাত মানে কি দেখি আছোঁ প্ৰজন্ম হওক মোৰ প্ৰজন্ম মানে প্ৰজন্ম প্ৰেমত আজি আধা মৰা বোলে কোন কাৰ কইনা কোন হ'ব দৰা তেনেকুৱা টাইপ মানে মই সেই প্ৰজন্মই দেখি থাকোঁ যি সেইখিনি লিখি আছোঁ মানে এতিয়া মই দৰ্শকক ইয়াৰ মাজতে এটা কথা ক'ব বিচাৰোঁ যে এতিয়া নতুন প্ৰজন্মইতো এইটো ৰেপ ছংটো যিটো আঁকোৱালি লৈছে বহুতেই কিন্তু আমাৰ সমাজত কি হয় কিছুমান ডাঙৰ মানুহ মানে বয়সীয়াল মানুহৰ কথা কৈছোঁ তেওঁলোকে ৰেপ ছংটো শুনিলে এইটো কি লগাই আছ মানে নিজৰ ল'ৰাটোক বা ওচৰে পাঁজৰে কোনোবাই যদি লগাই কয় এইটো কি শুনি আছ এইটো কি শুনিছ কথা মানে এইটো কিবা গানেই হ'ল নি নে কিবাই হ'ল নি তেনেকৈ কয় কিন্তু মই সেই তেওঁলোকক ক'ব বিচাৰোঁ এইটো ৰেপ ছংটো এটা বেয়া বস্তু নহয় ইয়াৰ মাজতো কিছুমান বহুত কথা শব্দবিলাকত আপুনি এবাৰ গুৰুত্ব দি শুনিবচোন শব্দবোৰ সেই শব্দবোৰৰ মাজত কিমান থাকে কথা সেই কথাখিনি বুজিব পৰাটোহে এওঁলোকে সেই কথাখিনিক ৰেপ ছঙৰ এটা ধাৰণা দিছে সেই কথাখিনিকে আমি যেনেকৈ নৰ্মেলি যিটো কথা কৈ থাকোঁ কিন্তু সেই তেখেতলোকে এতিয়া সেইটো ৰেপ ছঙৰ এটা নাম দি পিনি সেইটো মানে কথাখিনি ক'ব বিচাৰিছে যে দৰ্শকক জনাব বিচাৰিছে যে আমি কি মানে ক'ব বিচাৰিছোঁ ৰেপ ছঙৰ সৃষ্টি ইয়াৰ পৰাই আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ আৰু এয়া আছিল ডিম্পুল গোহাঁই আৰু ৰেপ ছঙৰ বিষয়টো আজি আপুনি জানিলে আপোনালোকে তো ডিম্পুলে ক'ব দুআষাৰ যিমান মানে অলপ থাকি গ'ল তথাপিও ক'ব যিমান যি হ'লেও নহ'লেও ধন্যবাদ অহাৰ কাৰণে আমিও ধন্যবাদ জনাইছোঁ আকৌ নেক্সট আহিম আৰু ভৱিষ্যতে ইয়াতকৈ ভাল কাম কৰি যোৱা নিশ্চয় কাম কৰি আছোঁ আহিব মোৰ ৰেপৰ মেল বুলি এটা ভাল আহি আছে ভিডিঅ'বোৰ আপোনালোকে চাব ডিম্পুলৰ আমি তেওঁৰ এটা চেনেল আছে ইউটিউবত চেনেলটো আমি ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াহে ৰেপ ছংবিলাক শুনিব পাৰিব আৰু তাৰ ভিতৰুৱা যিবোৰ শব্দ থাকে বা কাহিনী থাকে সেইবোৰ জানিব পাৰিব আৰু ডি বাৰ্ডাছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ